নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম ভাৰতীয় ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1946। নেক্সট, সংবিধান সভাৰ অস্থায়ী সভাপতিজনৰ নাম হ'ল। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সচিদানন্দ সিনহা। নেক্সট, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1949 চনৰ 26 নৱেম্বৰত। নেক্সট, প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1951 চনৰ 25 অক্টোবৰ। নেক্সট, ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীক মিনি সংবিধান বুলি আখ্যা দিয়া হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 42তম সংশোধনীক। নেক্সট, ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ কেতিয়া হ্ৰাস কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1988। নেক্সট, মৌলিক অধিকাৰসমূহ উল্লেখ থকা অধ্যায়টো হৈছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 3, অৰ্থাৎ সংবিধানৰ 3 অধ্যায়ত মৌলিক অধিকাৰসমূহ উল্লেখ আছে। এতিয়া যদি আমি মৌলিক অধিকাৰসমূহ চাব যাওঁ, ভাৰতীয় সংবিধানৰ 3 খণ্ডত সকলো নাগৰিককে 6টা মৌলিক অধিকাৰৰ নিশ্চয়তা দিয়া হৈছে। নাম্বাৰ 1, সমতাৰ অধিকাৰ, লিপিবদ্ধ আছে অনুচ্ছেদ 14 পৰা 18লৈকে। নাম্বাৰ 2, স্বাধীনতাৰ অধিকাৰ, লিপিবদ্ধ আছে অনুচ্ছেদ 19 পৰা 22লৈকে। নাম্বাৰ 3, শোষণৰ বিৰুদ্ধে অধিকাৰ, লিপিবদ্ধ আছে অনুচ্ছেদ 23 পৰা 24লৈকে। নাম্বাৰ 4, ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ, লিপিবদ্ধ আছে অনুচ্ছেদ 25 পৰা 28লৈকে। নাম্বাৰ 5, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ, লিপিবদ্ধ আছে অনুচ্ছেদ 29 পৰা 30লৈকে। আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ অনুচ্ছেদ 32ত আছে। নেক্সট, সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদক ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি আখ্যা দিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 32 নম্বৰ অনুচ্ছেদক। নেক্সট, ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1976। নেক্সট, ভাৰতৰ সংবিধানৰ পৰা সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1978। নেক্সট, সংবিধান সভাই খচৰা কমিটি কেতিয়া গঠন কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1947 চনৰ 29 আগষ্টত। নেক্সট, সংবিধানৰ খচৰা কমিটিত থকা অসমৰ সদস্যজনৰ নাম হ'ল। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট, ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট, ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন দেশৰ আৰ্হিৰ পৰা লোৱা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট, শিশু শ্ৰমিক নিষিদ্ধ আইন কেতিয়া বলবৎ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2006। নেক্সট, ভাৰতৰ ত্ৰিৰংগা পতাকাখন কেতিয়া জাতীয় পতাকা ৰূপে স্বীকৃতি প্ৰদান কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1947 চনৰ 22 জুলাইত। নেক্সট, ভাৰতীয় সংবিধানত কেতিয়া 11তম মৌলিক কৰ্তব্যটো অন্তৰ্ভুক্ত কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2002 চনত। নেক্সট, ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুসূচীত চৰকাৰী ভাষাসমূহৰ কথা উল্লেখ আছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8ম অনুসূচীত। নেক্সট,
ভাৰতৰ সংবিধানৰ অভিভাৱক হ'ল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উচ্চতম ন্যায়ালয়। আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানত উল্লেখ থকা মুঠ অনুসূচী কেইটা? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 12টা। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।